মনটো আজি ভাল লাগি আছে। আজি কলেজলৈ এপাক যাম, কিয়নো কলেজ শেষ হোৱাৰ পৰা কলেজলৈ যোৱাই হোৱা নাই। তেন্তে ৰাইজ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ব'লক। ৰাস্তাটো চাওকচোন ৰাইজ, কি কৰিম আৰু উপায় নাই, গাঁৱলীয়া ৰাস্তা। দে আৰু এইটো অলপমান লাগেই আৰু দিয়ক। এইবোৰ বাদ দিয়ক ৰাইজ, আমাৰ গাঁৱৰ পক্ষী উদ্যানখন চাওক, গাইনদী পক্ষী উদ্যান, ধুনীয়া লাগিছে ন দেখি। আহিব কেতিয়াবা চাবলৈ। আৰু আৰ্মি গাড়ীবোৰ দেখিলে এনেই ভাল লাগে। গেটখন দেখি গম পাইছেই পালোহি। বহুত দিনৰ মূৰত কলেজখনত সোমাই সঁচাকৈ কিন্তু আৱেগিক হৈ পৰিছোঁ দেই ৰাইজ। একো নাই দিয়ক, কিবা পাবৰ কাৰণে কিবাটো হেৰুৱাব লাগিবই ন। মৰিধল কলেজৰ পৰা কোনোবাই পঢ়ি যোৱা যদি চাই আছা, কমেণ্ট এটা কিন্তু দিবা দেই ৰাইজ। কামটো কৰি ওপৰত বহি এনেই অলপ আড্ডা মাৰিলোঁ। বহুত দিনৰ মূৰত তাতে আহিছোঁ কলেজলৈ। ভিউটোকে চাওক। এই জেলেপি খালোঁ আৰু কলপৰে চাহ খাওঁ বুলি ক'লে চাহৰ দোকানত গৈ চাহ চিংৰা খালোঁ। এতিয়া ৰাইজ কিন্তু ঘৰলৈ যাম দেই। এতিয়ালৈকে যদি চাই আছা ভিডিঅ'টো লাইক কমেণ্ট এটা দিবা। ঠিক আছে, বাই বাই ৰাইজ।